ফৰিদুল মাৰ্কেট আপোনাৰ নিউ এয়াৰ কণ্ডিশ্যনৰ আপুনি দোকানটো হেয়াৰ কাটিঙৰ দোকানটো যে দিছে ইয়াত আমাৰ ৰাইজে কি কি সুবিধা পাব? আমাৰ ৰাইজে ইয়াত সুবিধা পাব আপোনাৰ উন্নত মানৰ হেয়াৰ কাটিং হ'ব আৰু উন্নত মানৰ যি আমাৰ ফেচিলিটি আগন্ত দিনত আমাৰ যি এটা লক্ষ্য আছে ৰাইজলৈ আশা ৰাখিছোঁ লক্ষ্যটো যাতে আমাৰ ৰাইজে আমাৰ পূৰা কৰে সেইবুলি আমি আশা ৰাখি ৰাইজৰ ওপৰত আমি আমাৰ এই হেয়াৰ কাটিং চেণ্টাৰ খুলিছোঁ। ৰাইজে যাতে সহযোগ কৰে আৰু ৰাইজৰ সহযোগ লৈহে আমি আগবাঢ়ি যাব পাইছোঁ আৰু আমাৰ ইয়াত এয়াৰ কণ্ডিশ্যন থাকিব। দোকানৰ এড্ৰেছটো অলপ কৈ দিয়ক। গৰুগুটি বজাৰ ফৰিদুল মাৰ্কেট। আচ্ছা, দুখীয়া মানুহ যদি আহে তো তাৰ কাৰণে কিবা সুবিধা ৰাখিছে নেকি আপোনালোকে? নিম্ন এটা সুবিধা আছে আমাৰ, নিম্ন মানৰ সুবিধা আছে, সেই সুবিধা মতে মানে ঠিক আছে দাদা, আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ জিয়াউদ্দিন আহমেদ পেজলৈ আপোনাৰ এই কথাখিনি মই ৰাইজৰ আগত মই তুলি ধৰিম। ধন্যবাদ।